কিডনিৰ পৰা আপোনালোকে সাৱধান হওক। যদি এইবোৰ কাম যদি আপোনালোকে সময়মতে নকৰে তেনেহ'লে আপোনালোকে কিডনিৰ ফলত আপোনালোকে লাখ লাখ টকা যিহেতু লছ হ'ব। এতিয়া বৰ্তমান চিটুৱেশ্যন যিহেতু ব্ৰইলাৰ ফাৰ্মত বহুত কিডনিৰ কাৰণে মুৰ্গীবিলাক বহুত মুৰ্গী মৰ্টেলিটি পাৰ্চেণ্ট বহুত হাই হৈ আছে। যদি আপোনালোকে যদি কিডনিৰ পৰা যদি হাত সাৰিবলৈ হ'লে, কিডনিৰ পৰা যদি বচাই ৰাখিবলৈ হ'লে মুৰ্গীবিলাকক, আৰু কিডনি কিমান দিনৰ পৰা লাগে আৰু কিমান দিন ভিতৰত মানে ৰোধ প্ৰতিৰোধ যদি নকৰে আপোনালোকৰ কেনেকৈ হাই মৰ্টেলিটি হ'ব আৰু তাৰ পৰা আমি কেনেকৈ বাচিব পাৰি, এইবিলাক গোটেই A to Z মই এইটো ভিডিঅ'টো আপোনালোকক দিব গৈ আছোঁ। পৰাপক্ষত আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু তাৰ উপৰিও আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু আৰম্ভণিৰ পৰা আপোনালোকে শেষলৈকে ধুনীয়াকৈ চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ পুনৰ আৰু এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি মই কিডনি বেমাৰটো বিশেষকৈ কোনটো সময়ত লাগে আৰু কিডনি বেমাৰ যদি আমাৰ মুৰ্গীত যদি লাগে আমি কি কি দিয়া পৰামৰ্শ ল'ব লাগিব, তাৰ উপৰি আমি কি খুৱাব লাগিব, এইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টোত যিহেতু আপোনালোকক মই A to Z দিম। যিহেতু বৰ্তমান যিহেতু চিটুৱেশ্যন ফুল্লি কিডনি, য'ত যিকোনো ফাৰ্মতে যাব আপোনালোকে তাত কিডনি বেমাৰ যিহেতু পাবই বৰ্তমান, আৰু 1-2 মাহ আপোনাৰ কিডনিৰ যিহেতু চিটুৱেশ্যন এইটো আহি যাব। এইটো সময়ত আমি কিন্তু বহুত সাৱধান হ'ব লাগিব। এতিয়া সাৱধান কেনেধৰণে সাৱধান আমি অৱলম্বন কৰিব লাগিব সেই বিষয়ে মই আজি আপোনালোকক বিতংকে দিম। প্ৰিয় ফাৰ্মাৰসকল, পোনপ্ৰথমে কিডনি বেমাৰটো আপুনি জনাটো খুবেই দৰকাৰী। যেতিয়া মুৰ্গী যেতিয়া বহি কেনে যেতিয়া মাথাটো যিহেতু তলত পেলাই কিনে ভুচিত পেলাই কিনে যেতিয়া মৰি থাকে, তেতিয়া আমি কিডনি বেমাৰটোৰ লক্ষণ আমি বুজিব পাৰোঁ। আৰু যেতিয়া আমি মুৰ্গীটো মৰা মুৰ্গী যেতিয়া ফালি চাওঁ, ফালি চাই কিনে যেতিয়া কিডনিৰ চাইড দুটা যিহেতু মানুহৰ যেনেধৰণে কিডনি থাকে সেনেধৰণে মুৰ্গী কেইটাৰো দুটা কিডনি থাকে, আপোনালোকে চাব পাৰিব ফুলি থাকে, তেনেহ'লে আপুনি তাত 100% গম পাব এইটো কিডনি বেমাৰ হয়। আপোনালোকক মই ফ্ৰেছ মুৰ্গী এটা ফালি অলপ পিছতে মই দেখুৱাই আছোঁ, আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ একবাৰে চাই ল'ব, তাৰপিছত পুনৰ আৰু এবাৰ চাই থাকিব নালাগিব। এতিয়া মই কিডনিৰ প্ৰব্লেমটো বৰ্তমান বিশেষকৈ এইটো সময়ত খুবেই হয়, আৰু 1-2 মাহ যিহেতু থাকিবই। এতিয়া কিডনিৰ কাৰণে যিহেতু কিডনি যোনটো বেমাৰ, কিডনি বেমাৰটো এতিয়া প্ৰায় আমি এইটো সময়ত পৰাপক্ষত আমি মুৰ্গীক যিমান পাৰোঁ আমি পানী ইনটেক কৰাব লাগিব। আৰু এইটো বেমাৰটো কিমান দিনৰ পৰা কিমান দিন লাগি থাকে এইটো বেমাৰ, সেইটোও মই আপোনালোকক বিতংকে কৈ আছোঁ। কাৰণ এইটো বেমাৰটো প্ৰথম যদি আপোনাৰ পোৱালি যদি আপোনাৰ ফাৰ্মত দিয়ে, তাৰ পৰা আপোনালোকে ধৰি লওক 20 দিন, 20 দিনৰ ভিতৰত আপোনালোকৰ যিমান মৰ্টেলিটি হ'ব কিডনিৰ সিমানেই হ'ব। তাৰ ওপৰত আপোনাৰ মানে মৰা চান্সেছ একেবাৰে নাথাকে, কাৰণ কিডনি 20 দিনলৈহে থাকে মুৰ্গীবিলাকৰ, পোৱালিৰ সময়ৰ পৰা আপোনাৰ ডাঙৰ একেবাৰে 20 দিনলৈ থাকিব। এতিয়া এই কিডনি বেমাৰৰ পৰা যদি আমি হাত সাৰিবলৈ হ'লে পোনপ্ৰথমে আমি কি কৰিব লাগিব, যিহেতু ইয়াৰ মেডিচিন বৰ্তমান আমি কোম্পানী যিহেতু ফাৰ্মিং কৰি আছোঁ, কোম্পানী ফাৰ্মিঙতো যিহেতু মেডিচিন আমাক একেবাৰে দিয়া নাই। এতিয়া ইয়াৰ মেডিচিন ক'বলৈ গ'লে নাই বুলি ক'লেও একো ভুল নাই। এতিয়া আমি পৰাপক্ষত মোৰ যিহেতু মই আজি ইমান বছৰ ধৰি যিহেতু 18 বছৰ ধৰি এইটো ফাৰ্মৰ লগত যিহেতু জড়িত হৈ আছোঁ, তাৰ পৰা মই কৈছোঁ, মোৰ মানে অভিজ্ঞতাৰ পৰা কৈছোঁ, আপোনালোকে পৰাপক্ষত মুৰ্গীবিলাকক পুৰা পানী খুৱাব, দৌৰাই কিন্তু পানী খুৱাব, আৰু আপোনালোকে পাৰিলে ডিংকাৰটো একেবাৰে ঘন লগাব। কিয় কৈছোঁ, যদি পানীৰ যদি প্ৰপাৰলি যদি পানী ইনটেক যদি অলপ বেছিকে কৰে নহয়, কিডনি বেমাৰটো ধুনীয়াকে মানে প্ৰতিৰোধ হৈ যায়, আৰু কিডনিৰ ইমান মানে এফেক্ট আহি নপৰে। যদি আপোনালোকৰ যদি মুৰ্গীয়ে কমকে পানী খাইছে তেতিয়াহ'লে কিডনি বেমাৰ অহাৰ চান্সেছ খুবেই থাকে। তাৰ কাৰণে আপোনালোকে কি লগাব সেইটো মই এটা কৈ দিছোঁ। আপোনালোকে গুৰ মিঠাই ইউজ কৰিব পাৰিব, আৰু আপোনালোকে এইটো সময়ত একেবাৰে ভিটামিনটো আপোনালোকে একেবাৰে ইউজ নকৰিব। চাৰ্কোফেৰেল টি যোনটো আছে সেইটো আপোনালোকে যোনটো মিঠৈ জাতীয় সেইটো আপোনালোকে খুৱাব পাৰিব, কিন্তু পৰাপক্ষত যদি হাই মৰ্টেলিটি হৈ থাকে তেনেহ'লে আপোনালোকে সেইটো বন্ধ কৰিব। পৰাপক্ষত আপোনালোকে ফ্ৰেছ পানীত চেনিটাইজাৰ পানীত আপোনালোকে ধুনীয়াকে মিঠৈ যিমান পাৰে আপোনালোকে খুৱাই পানী ইনটেকটো আপোনালোকে কৰিব পাৰিব। তাৰ উপৰিও আপোনালোকে এইটো বেমাৰৰ পৰা যদি আমি হাত সাৰিবলৈ হ'লে আৰু এটা কি কৰিব লাগিব, আমি পুৰা গোটেই বাউণ্ডাৰী আমি নেট লগাব লাগিব, যাতে যিবিলাক মহ
মহবিলাক যাতে ডাইৰেক্ট সোমাই কিনে মুৰ্গীবিলাকক যেতিয়া খায় তেতিয়াও এইটো যিহেতু প্ৰব্লেম এটা আহে বুলি IBSৰ প্ৰব্লেম পিছলৈ আহিব আৰু এইবিলাকৰ লগত জড়িত থাকে বুলি তেওঁলোকে আমাক যিহেতু এনেদৰে নেট লগাব দিছে। এইটো কোম্পানী ৱাইজ কিন্তু এইটো আপোনালোকে গোটেই বাহিৰে বাহিৰে গোটেই নেট আছে, আপোনালোকে চাব পাৰিব, এইটো চাইডেও চাব পাৰিব, গোটেই নেটেৰে যিহেতু ভৰি পৰিছে, গোটেই ফাৰ্মটোৱে যিহেতু আমি ব্লক কৰিবলগীয়া হৈছে, নেটেৰে আমি ব্লক কৰিবলগীয়া হৈছে। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, এতিয়া যদি আমি কিডনিৰ পৰা যদি ৰোধ প্ৰতিৰোধ যদি আমি সময়মতে যদি নকৰোঁ তেনেহ'লে আমাৰ লছটো হ'বই, তাৰ উপৰিও আমাৰ বহুত টকা মানে পিছলৈ পাবলৈ মানে চান্সেছ একেবাৰে কম থাকে। যিহেতু আপোনালোকে চাব পাৰিছে, এইটো মোৰ যিহেতু আজি 4টা বৰ্ডিং যিহেতু আছে, বৰ্তমান যিহেতু কিডনি প্ৰব্লেম পোৱা নাই আপোনালোকৰ যিহেতু আশীৰ্বাদত। এতিয়া ভৱিষ্যতত এতিয়া যিহেতু প্ৰায় ফাৰ্মতে যিহেতু এইটো বেমাৰটো লাগি আছে, মোৰ তাত নালাগিব বুলি মই সেইটো ক'ব নোৱাৰোঁ। তাৰ কাৰণে আমি নিজে প্ৰিপেৰেশ্যন হোৱাটো খুবেই ভাল। তাৰ কাৰণে যিহেতু মই আপোনালোকে দেখা পাইছে, এইটো গোটেই আপোনালোকে ডিংকাৰ দেখা পাইছে, ডিংকাৰ মই ঘনাই লগাইছোঁ, আপোনালোকে চাব পাৰে। কালি আকৌ মই ডিংকাৰ আৰু বেছিকৈ বহাম, এইবিলাক গোটেই ডিংকাৰটো ডিংকাৰ পৰিমাণটো অলপ বেছি বঢ়াইছোঁ। এতিয়া পানীৰ ইনটেক যিহেতু আমাক অলপ বেছি কৰাব লাগিব, সেইটো কাৰণে মই ডিংকাৰটো যিহেতু বঢ়াবলগীয়া হৈছে। এতিয়া আমি যিমানখিনি এটা মুৰ্গীক আপোনালোকে পানী ডিংকাৰখিনি বঢ়ালেও নহ'ব, আপুনি এইটো সময়ত মুৰ্গীবিলাকক মুভিং কৰাই থাকিব লাগিব, ডকাই থাকিব লাগিব, দৌৰাই থাকিব লাগিব, আৰু আপোনালোকে যেতিয়া পানী ইনটেকটো ভাল কৰিব, কিডনি বেমাৰ অলপ হ'লেও হ্ৰাস পাব। আৰু মানুহবিলাকৰ বহুত ধৰণৰ কুৱেশ্যন থাকে। কিছুমানে ভাবে ভিটামিন খুৱাব পাৰিনে, এনেধৰণে কিছুমানে কুৱেশ্যনৰ যিহেতু আপোনালোকৰ মনত আছে বোলে, মই আপোনালোকক স্পষ্ট কৰি দিছোঁ, আপোনালোকে এইটো সময়ত ভিটামিনৰ একেবাৰে ভিও নলগাব। কিয় কৈছোঁ, কাৰণ কিডনিত যেতিয়া ভিটামিন যেতিয়া পৰিমাণটো লগোৱা যায় আৰু বেছি হাই মৰ্টেলিটি হ'ব। আপোনালোকে পৰাপক্ষত যদি আপোনাৰ ফাৰ্মত যদি কিডনি বেমাৰ লাগিছে, তাৰ কাৰণে যদি লাগিছে তেনেহ'লে আপোনালোকে ভিটামিনৰ একেবাৰে ভিটামিন নামেই নল'ব। পৰাপক্ষত আপোনালোকে যিমান ফ্ৰেছ পানী, যিমান মানে ধুই পখালি ডিংকাৰবিলাক চাফা কৰি যদি যিমান ভাল পানী আপোনালোকে দিয়ে, সিমান ইনটেক কৰিব মুৰ্গীয়ে, আৰু এইটো বেমাৰৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। আৰু কিছুমানে ভাবিছে ইয়াৰ কি এক্সট্ৰা কি ঔষধ আছে নাই নেকি, এনেধৰণে কিছুমান কুৱেশ্যন থাকে। আপোনালোকক মই কৈ দিছোঁ, বৰ্তমান ইয়াৰ ঔষধ বৰ্তমান মই যিহেতু পোৱা নাই, আপোনালোকে ভেটেৰিনেৰী দোকানক সুধিব পাৰে, কিন্তু মই সুধিছোঁ বৰ্তমান এই বেমাৰৰ কিডনি যিহেতু ফুলা বেমাৰৰ বৰ্তমান ঔষধ নাই বুলি ক'লেও ভুল নাই। পৰাপক্ষত আপোনালোকে যিমান পানী ইনটেক কৰাব সিমানেই ভাল। আৰু এইটো বেমাৰটো বেছি দিন লৈ নাথাকে, মিনিমাম প্ৰথম পোৱালি পৰা 20 দিনৰ ভিতৰত এইটো বেমাৰটো থাকে, তাৰপিছৰ পৰা এইটো বেমাৰটো অট'মেটিকলি যদি আপুনি যদি একো নোখোৱাই তথাপি অট'মেটিকলি ভাল হৈ যায়, কিন্তু আপোনালোকৰ মৰ্টেলিটি কিন্তু হাই হ'ব। সেইটো কাৰণে মই কৈছোঁ পৰাপক্ষত আপোনালোকে মিঠৈ পানীটো ইউজ কৰক, খুবেই ইউজ কৰক, খুবেই খোৱা, যিমান পাৰে খুৱাই থাকিব, আৰু পানী ইনটেকটো বেছি কৰাব। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক মই এটা ফ্ৰেছ মুৰ্গী, মৰা মুৰ্গী যিহেতু মই ফালি দেখুৱাই আছোঁ, কিডনি হৈ মৰিছে নাই আপোনালোকক যিহেতু প্ৰমাণ কৰিবলৈ বলক। ফাৰ্মাৰসকল, যিহেতু আপোনালোকে দেখা পাইছে 2টা 4টা 6টা 7টা যিহেতু মৰ্টেলিটি হৈছে যোৱাকালিৰ পৰা আজিৰ ভিতৰত, এইবিলাক মুৰ্গী যিহেতু দুৰ্বল হোৱাৰ কাৰণে মৰিছে না কিডনিৰ প্ৰব্লেমত মৰিছে, আপোনালোকক মই ফালি কেনে এটাহে যিহেতু ফালি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। ফাৰ্মাৰসকল, এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ, এইটো মুৰ্গীটো যিহেতু মৰিছে, ফ্ৰেছ মুৰ্গী, যিহেতু এইটো কিডনিৰ প্ৰব্লেমত মৰিছে নে নাই এইটো আপুনি এনেদৰে চাব লাগিব। এইটো যিহেতু এইটো মুৰ্গীটো কিডনিৰ কাৰণে মৰা নহয়, কাৰণ য়কটো যিহেতু শুকোৱা নাই, এইটো যোনটো আপোনাৰ কণীৰ কুহুমটো সেইটো শুকোৱা নাই। আপুনি কিডনিৰ প্ৰব্লেমটো কেনেকৈ গম পাব, মই সেইটো কৈ আছোঁ। আপোনালোকে মই দেখুৱাই আছোঁ, এইটো যিহেতু য়কৰ কাৰণে মৰিছে, আপোনালোকক আৰু দেখুৱাই নাথাকে। কিডনি যদি প্ৰব্লেম হয়, ইয়াত চাইডে যিহেতু কিডনি ফুলি থাকিব, এইটো মুৰ্গীটো যিহেতু তাৰ কণী যিহেতু কুহুম শুকোৱা নাই, সেইটো কাৰণে মৰিছে, নহ'লে আপোনালোকৰ ইয়াত আৰু ইয়াত 2টা কিডনি যিহেতু ফুলি থাকিব, এইটো কিডনিৰ প্ৰব্লেম নহয়। সেইটো কাৰণে আপোনালোকক ডাইৰেক্ট ফালি দেখুৱাই দিছোঁ, এইটো য়ক শুকোৱা নাই, ইয়াৰ কাৰণে মই এণ্টিবায়'টিক যিহেতু মই লগাই আছোঁ, এতিয়া লাহে লাহে ভাল হ'ব। আৰু বাকী এইবিলাক মুৰ্গীও গোটেই দুৰ্বলৰ কাৰণে মৰিছে, এইটো চাব পাৰে, দুৰ্বলৰ কাৰণে মৰিছে। যেতিয়া আপোনাৰ কিডনি হৈ যেতিয়া মুৰ্গী মৰে নহয়, তেতিয়া আপোনালোকে সদায় দেখা পাব ডাঙৰ চাইজৰহে মুৰ্গী মৰে, সৰু চাইজৰ কেতিয়াও মুৰ্গী নমৰে। আপোনালোকৰ যদি ডাঙৰ মুৰ্গী যদি এনেদৰে যদি এইটো মুৰ্গী চাওক, এনেদৰে যদি ভুচিৰ তলত যদি মুখটো শুকাই এনেধৰণে যদি মৰি থাকে,
মুখটো এনেকা কৰি যদি ডাঙৰ ডাঙৰ চৰাই যদি মৰি থাকে তেতিয়া আপোনালোকে আইডিয়া কৰিব পাৰিব এইটো কিডনিৰ কাৰণে হয় নেকি, আপোনালোকে আইডিয়া কৰিব পাৰিব। নহ'লে আপোনালোকে কিডনিৰ কাৰণে মৰা নাই। আৰু আপোনালোকে পৰাপক্ষত নিজে মৰ্টেলিটি পষ্টমৰ্টেম নিজে কৰিব, ছুপাৰভাইজাৰক লাগিলে কৈ কিনে কৰিব। কিন্তু আপোনালোকে বেমাৰটো লক্ষণ জনাটো খুবেই দৰকাৰী। নহ'লে আপোনালোকে ফাৰ্ম কৰি লাভ কৰিম বুলি আপোনালোকে কেতিয়াও মানে ছাকচেছ কৰিব নোৱাৰিব। অভিজ্ঞতা নিজৰো থাকিব লাগিব, আৰু যিহেতু কোম্পানীটো যিহেতু আপোনাক গাইড কৰিব, তাৰ উপৰি আপোনাৰ নিজৰ এক্সট্ৰাও যিহেতু নিজৰ মানে এফৰ্টটো যিহেতু থাকিব লাগিব। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, মই যিহেতু আজি কিডনি বেমাৰ কেনেকৈ ইয়াৰ ৰোধ প্ৰতিৰোধৰ কাৰণে কি খুৱাব লাগিব আৰু কি খুৱাব নালাগে সেইটো বিষয়ে যিহেতু কৈ দিলোঁ। তাৰ উপৰিও আমি পৰাপক্ষত যিমান পাৰোঁ মুৰ্গীবিলাকক স্পেচ দিব লাগিব। পোৱালিৰ সময়তে যিহেতু চোৱা চিতা কৰিলে 20 দিনৰ ভিতৰত যিহেতু এইটো কিডনি বেমাৰৰ গোটেইখিনিয়ে যিহেতু A to Z আপুনি গম পাই যাব। যদি আপোনাৰ যদি ফাৰ্মত যদি কিডনি বেমাৰ হৈও যদি মৰিছে তেনেহ'লে আপুনি 20 দিনৰ ভিতৰত আপোনাৰ কিডনি বেমাৰটো অলপ মানে ভাল হৈ আহিব। তাৰ আগত আপোনালোকে পৰাপক্ষত মই যিবিলাক ক'লোঁ সেইটো আপোনালোকে কৰিবই। আৰু ভিডিঅ'টো মই ইমান দীঘল নকৰোঁ প্ৰিয় ফাৰ্মাৰসকল। যদিহে ভিডিঅ'টো চাই যদিহে ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। জয় হিন্দ, জয় আই অসম।